মাষ্টৰ জ্ঞানপূৰ্ণ হোৱা। ওম শান্তি। আজিৰ মুৰলী 5 তাৰিখ 11 মাহ 2021। বাবাই কৈছে, মৰমৰ সন্তানসকল, বিচাৰসাগৰ মন্থন কৰি সেৱাৰ ভিন ভিন যুক্তি উলিওৱা, যাৰ দ্বাৰা সকলোৱে পিতাৰ পৰিচয় পাই যায়। প্ৰশ্ন: পিতাই প্ৰত্যেক সন্তানক উচ্চ ভাগ্য গঢ়িবৰ কাৰণে কোনটো যুক্তি শুনায়? উত্তৰ: নিজৰ উচ্চ ভাগ্য গঢ়িবলৈ হ'লে ভিতৰৰ পৰা সকলো বেয়া যি অভ্যাস আছে সেয়া আঁতৰাই পেলোৱা। মিছা কোৱা, খং কৰা, এইবোৰ বহুত বেয়া অভ্যাস। সেৱাৰ চখ ৰাখা। যেনেকৈ পিতাই নিহংকাৰী হৈ সেৱা কৰে, তেনেকৈ যিমান সম্ভৱ অন্যৰ কল্যাণৰ অৰ্থে আত্মিক সেৱাত ব্যস্ত হৈ থাকা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিয়মৰ বিপৰীতে কোনো কাম কৰিব নালাগে। বহুত নিৰহংকাৰী আৰু নিৰ্মোহী হ'ব লাগে। যিমান সম্ভৱ প্ৰতিটো কাৰ্য নিজ হাতেৰে কৰিব লাগে। যজ্ঞৰ সেৱা বহুত আনন্দৰে কৰিব লাগে। 2. পঢ়াত কেতিয়াও অজুহাত দেখুৱাব নালাগে। বেমাৰতো নিশ্চয় পঢ়িব লাগে। উৎসাহিত হৈ থাকিবৰ কাৰণে সেৱাৰ চখ ৰাখিব লাগে। বৰদান: জ্ঞানৰ প্ৰকাশ আৰু শক্তিৰ দ্বাৰা বিঘ্ন বিনাশক হওঁতা মাষ্টৰ জ্ঞানপূৰ্ণ হোৱা। শ্লোগান: ভিতৰে বাহিৰে যিবোৰ অৱগুণ আছে সেয়া সম্পূৰ্ণৰূপে উইল কৰি দিয়া, তেতিয়া উইল পাৱাৰ আহি যাব। ওম শান্তি।